उर्दू कवि आमिर আজিজৰ খুবেই চৰ্চিত কবিতা সব ইয়াদ ৰখা যায়গা। আজি বিশ্ব কবিতা দিৱস উপলক্ষে সেই কবিতাটি অসমীয়াত মই বিকাশ দিহিঙে আপোনালোকলৈ লৈ আহিছোঁ। সকলো কথা মনত ৰখা হ'ব। তোমালোকে আন্ধাৰ লিখা, আমি জোনাকী লিখিম। তোমালোকে জামিনী লিখা, আমি মৃগাংক লিখিম। তোমালোকে আমাক কাৰাৰুদ্ধ কৰা, আমি দেৱাল ভাঙি তাতো লিখিম। তোমালোকে FIR লিখা, আমি সাজু আছোঁ বুলি লিখিম। তোমালোকে আমাক হত্যা কৰা, আমি ভূত হৈ হ'লেও সেই হত্যাকাণ্ডৰ সকলো প্ৰমাণ লিখিম। তোমালোকে আদালতৰ হতে বহি কৌতুক লিখা। তোমালোকে আদালতৰ হতে বহি কৌতুক লিখা, আমি ৰাস্তাই ঘাটে ন্যায়ৰ কথা লিখিম। বধিৰেও যাতে শুনা পায় ইমান ডাঙৰকৈ কম, অন্ধেও যাতে পঢ়িব পাৰে ইমান জিলিকাই লিখিম। তোমালোকে ক'লা পদুম আঁকা, তোমালোকে ক'লা পদুম আঁকা, আমি ৰঙা গোলাপ আঁকিম। তোমালোকে মাটিত ইয়াক অপৰাধ বুলি লিখা, আমি আকাশত গৈ ইনকলাব লিখিম। সকলো কথা মনত ৰখা হ'ব। সকলোবোৰ কথাই মনত ৰখা হ'ব। তোমালোকৰ লাঠি আৰু গুলীৰ আঘাতত মৃত্যু হোৱা মোৰ সতীৰ্থসকলৰ নামত মনত খুৰুফ কঢ়িয়াই ফুৰা হ'ব। তোমালোকে চিঞাহীৰে মিছাহে লিখিবা, তোমালোকে চিঞাহীৰে মিছাহে লিখিবা, আমাৰ জনা আছে। নিজৰ তেজেৰে হ'লেও সঁচাবোৰ যেনেকৈয়ে নহওক লিখা হ'ব। মোবাইল, টেলিফোন, ইণ্টাৰনেট সেৱা দিন দুপৰতে বন্ধ কৰি শীতল ৰাতিৰ গধুৰ এন্ধাৰত গোটেই চহৰখনক বন্দী সজাই মনে মনে সাঁতুৰি লৈ মোৰ ঘৰত সোমাই মোৰ সৰু ধুনীয়া জীৱনটো ঘূণীয়া কৰি যোৱা, মোৰ প্ৰিয় বন্ধুক মাজ ৰাস্তাত মৰিয়াই মাৰি পেলোৱা, আৰু তাৰ পিছত দলৰ ভিৰত সোমাই হাঁহি থকা তোমাৰ মুখ, সকলো মনত ৰখা হ'ব। সকলোবোৰ কথাই মনত ৰখা হ'ব। মিঠা মিঠা কথাৰে দিনভৰ জনতাক সকলো ঠিকে থকাৰ আশ্বাস দিয়া, আৰু ৰাতি হ'লেই অধিকাৰ সাব্যস্ত কৰিব খোজা লোকৰ ওপৰত লাঠি চলোৱা, গুলী বৰ্ষণ কৰা, আমাক আক্ৰমণ কৰি আমাকে আক্ৰমণকাৰী সজোৱা, সকলো কথা মনত ৰখা হ'ব। মই মোৰ হাড়ত খোদাই কৰি ৰাখিম এই সকলো কথা। মই মোৰ হাড়ত খোদাই কৰি ৰাখিম এই সকলো কথা, যে এদিন মোৰ অস্তিত্বৰ প্ৰমাণ বিচাৰিছিলা। দিয়া হ'ব সকলো প্ৰমাণ তোমালোকক দিয়া হ'ব, আৰু এই যুঁজখনত তোমালোকৰ শেষ নিশ্বাস পৰ্যন্ত যুঁজি থকা হ'ব। সকলোবোৰ কথাই মনত ৰখা হ'ব। এইটো মনত ৰখা হ'ব যে কি ধৰণেৰে তোমালোকে দেশৰ ভিতৰতে বিভাজন আনিবলৈ ষড়যন্ত্ৰ কৰিছিলা, আৰু এইটো মনত ৰখা হ'ব যে কি উপায়েৰে আমি দেশৰ একতা বজাই ৰাখিবলৈ যত্ন কৰিছিলোঁ। যেতিয়াই কাপুৰুষালীৰ কথা আহি পৰিব তোমালোকৰ নাম লোৱা হ'ব, আৰু যেতিয়াই জীৱন আদৰ্শৰ কথা আহি পৰিব মানুহে আমাৰ নাম ল'ব আৰু ক'ব যে কিছু লোক আছিল যিসকলৰ আদৰ্শৰ হেৰফেৰ হোৱা নাছিল, যিসকলৰ স্বাভিমানে থিয় দি আছিল, সিহঁতে চেপি খুন্দি ধৰাৰ পিছতো যিসকল তোমালোকৰ দৰে বৃক্কি যোৱা নাছিল। কিছু লোক আছিল যিসকল অটল আছিল নিজৰ স্থিতিতে কাল ধুমুহাৰ পিছতো, যিসকল জীয়াই আছিল নিজৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতো। যদি চকুৱে পলক পেলাবলৈকো পাহৰে, যদি জগতে সদায় ঘূৰিবলৈকো পাহৰে, তথাপি আমাৰ ভগা ভৰিৰ সবল খোজবোৰ, আমাৰ ফটা গলাৰ উদাত্ত কথাবোৰ মানুহৰ মনত থাকিব। তোমালোকৰ নাম আৰু কামবোৰ মানুহৰ মনত ৰ'ব, কিন্তু মানুহে সেয়া অভিশাপ বুলিহে ল'ব। কিয়নো সকলো কথা মনত ৰখা হ'ব। সকলোবোৰ কথাই মনত